কেইটা লাইন মাৰি আছা আমি কথা নকবি লাইন মাৰা নাই খুচি তিনটা মানে আই লাভ ইউ বুলি দিছি মেছেজত কেইদিনমান আগত মই এটা মানে ইণ্টাৰভিউমূলক ভিডিঅ' এটা বনাইছিলোঁ সেই ভিডিঅ'টো বহুত মৰম দিছে আপোনালোকে তো সেই ইণ্টাৰভিউত থকা ল'ৰাজনৰ ঘৰত মই বৰ্তমান উপস্থিত আছোঁ আপোনালোকে দেখা পাইছে মোৰ পিছফালে এইটোৱে হৈছে সেই ল'ৰাজনৰ ঘৰ আৰু সেই ল'ৰাজন বৰ্তমান বন্ধুসকল মোৰ সন্মুখত আছে আপোনালোকক দেখাই আছোঁ এইজন ল'ৰা ইনষ্টাগ্ৰামত একদম পুৰা ভাইৰেল আৰু তোমাৰ যি মই ইণ্টাৰভিউটো লৈছিলোঁ পুৰা মোটামুটি 60,000 পাৰ হৈ গৈছে ইউটিউবত বহুত মৰম দিছে ৰাইজে তো ৰাইজক কি ক'বা তুমি তো ৰাইজক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু দাদাকো ছাপোৰ্ট কৰিব আৰু মোকো ছাপোৰ্ট কৰিব সেয়ে আৰু তো বন্ধুসকল এই ল'ৰাজনৰ ঘৰ বহুতে মোক কমেণ্ট কৰি সুধিছিল যে সেই ল'ৰাজনৰ ঘৰ ক'ত তো মই এই ল'ৰাজনৰ ঘৰটো সেই ভিডিঅ'টো কৈছোঁ বাৰু কিন্তু এইটো ভিডিঅ'টো মই আকৌ কৈ দিওঁ যে এই ল'ৰাজনৰ ঘৰ হৈছে তামোলপুৰ জিলাৰ কুমাৰীকাটা এইখিনি কি আছিল তোমালোকৰ গাঁওখনৰ নাম গোপীনাথপুৰ মানে আপোনালোকে যদি ৰঙিয়াৰ পৰা এনেকৈ আহে আপোনালোকে ভূটান আহে তো ভূটান আহিলে মেইন ৰোডটোৰ কাষতে যিটো আপোনাৰ ৰঙিয়া ভূটান ৰোড আছে তো সেইটো ৰোডৰ কাষতে হয় এই ল'ৰাজনৰ ঘৰ তো আপোনালোকে যদি আহিব বিচাৰে তেনেহ'লে মানে ল'ৰাজনৰ ইনষ্টাগ্ৰামৰ ভিডিঅ'ত কমেণ্ট কৰিব হয়নে হয়তো আপোনালোকে মেছেজ কৰিব ল'ৰাজনে আপোনালোকক মানে লগ ধৰিব লগ দি কিনে কোনোবা আহিলে যদি আহে তো বন্ধুসকল তো আপোনালোকে টেনশ্যন কৰিব নালাগে আপোনালোকে লগ পাই যাব আহিলে তো আমি মানে কি ফুৰিব যাম অলপমান মানে দৰংগা মেলাৰ ফালৰ পৰা মানে ভূটান ছাইডৰ পৰা অলপমান ফুৰি আহোঁ এটা সুন্দৰ পৰিৱেশ এটা উপভোগ কৰি আহোঁ তো আমাৰ লগত বাবলি যাব বস্তু জানাই ইয়াৰ নাপাৰে তো বলক আমি এতিয়া যাই থাকোঁ তো বলক বন্ধুসকল না কি কওঁ তো বন্ধুসকল আমি এনেকৈ এতিয়া বৰ্তমান বাইকখন লৈ পেলাই যাই আছোঁ আগফালে আপোনালোকে দেখা পাই আছে ভূটান পাহাৰ আৰু এইফালে আপোনালোকে দেখা পাই আছে কালা নদী আৰু মোৰ পিছফালে বন্ধুসকল বহি আছে বাবলি তো বৰ্তমানতো আপোনালোকে চিনিয়ে পায় বাবলি সিদিনাখন ভিডিঅ' এটা বনাইছিলোঁ সেইকাৰণে ভাবিলোঁ কি বাবলিক অলপমান মানে আমি ফুৰাব লৈ যাওঁ মানে কি বাবলিৰ গাড়ী চাড়ী নাই যিহেতুকে কি অলপমান সৰু ল'ৰা হয়নে নহয় যেনেকৈ তেনেকৈ ফুৰিলেও যাব নোৱাৰে তো আমি সেইকাৰণে মানে অলপমান ফুৰাব লৈ যাওঁ মানে দৰংগত মানে এনেকুৱা ম'ম' পায় মই ভাবোঁ কি ৰঙিয়া কুমাৰীকেইটা এনেকুৱা ম'ম' ক'তো নাপায় সেইকাৰণে আমি দৰংগাত মানে কি আমি ম'ম' খাব যাই থাকোঁ মাজে মাজে তো তুমি ম'ম' খাই পাইছা না দৰংগাৰ ম'ম' একদম লেটেষ্ট টেষ্টি আৰু এইফালে আমাৰ মাইকেল আৰু নুৰুল এইটো হৈছে একদম গাধা অলপ সি নিজে মানে চেনেল এটা খুলিব পৰা নাই সি বেলেগৰ চেনেলেদি পইচা ইনকাম কৰিব বোলে ফাইনেলি বন্ধুসকল আমি আহি পাই গ'লোঁ মেনকা চাহ বাগিচা এয়া আপোনালোকে দেখা পাই আছে চাহপাতৰ গছ আৰু মোৰ লগত আছে বাবলি তো বাবলি কিবা ক'বা কেনে লাগিল তোমাৰ ইয়াতে আহি কেনে একদম ধুনীয়া লাগছি এতিয়া আমি এনেকৈ এটা ভিডিঅ' চিডিঅ' বনাই আছোঁ এইগিলাখান কলাতে লৈ ল'লি দেখোন ল'লো দে তো বাকী আগে পিছে আহিছিলি না নাই চাহপাত আইছোঁ ভালে আহিছে ন মই ভাবিছিলোঁ আহিয়ে পোৱা নাই নেকি কেতিয়াও আইছোঁ দে আহিছে ন তো যি নহওক বাৰু ইনষ্টাগ্ৰামততো পুৰা ভাইৰেল হৈ গ'লি হয়নে হ'লেও হৈছে দে মই চাই থাকোঁ কমেণ্ট গিলা মানে তিৰিমাখানক কৈছোঁ মই তিৰিমাখা বাপাও পৰি মৰা দেখোঁ ইয়াৰ ওপৰত কিয় ইমান মৰম লাগে না তহঁতৰ আৰু আপি কিতাপতো আৰু ক'বাই নালাগে বাপাও ধুনু মুনু গুনু সঁচা কথা কবি কেইটা লাইন মাৰি আছা আমি কথা নকবি এইগিলাখান নাই নহয় ফাল্টু নকৰবি সঁচা কথা কওঁ বিদ্যা এটা লাইন মাৰা নাই মই লাইন মাৰা নাই কিন্তু এনে আৰু মোক খুচি তিনটা মানে আই লাভ ইউ বুলি দিছি মেছেজত দেখছা বন্ধুসকল মানে পপুলাৰিটি মানে কিমান পাৱাৰ বন্ধুসকল ইনষ্টাগ্ৰামত পুৰা ভাইৰেল হৈ দেখছা কেইটা খুচি কেইটা আপি খুচি সঁচা কথা কওঁ তিনটা কি বুলি কৈছি আৰু কি বুলি ৰিপ্লাই দিছা ৰিলেশ্যনশ্বিপত আহিবি না মই কৈছোঁ নো লাভ অনলি ফ্ৰেণ্ড মাই গড দেখছা বন্ধুসকল দেখছা আপি গিলা তহঁত ইমান বয়া আমাক দেখা নাপা তহঁতে হা আমাক দেখা নাপা এই সৰু চলটোক যি প্ৰপ'জ দিয়া ভাল পাম বুলি আমাক প্ৰপ'জ দিছোন দেখছা না কিবা কবি কচোন আপি কিটা ক কিবা অলপ পাত্তা চাত্তা দিবি আজি আপি কিটাক তহঁতক কৈছোঁ তহঁতে যি এনেকুৱা এক যি দি আছা মেছেজ সেনেকৈতো মোকো এটা দিব পাৰা হা মোকোতো এটা কমেণ্ট বক্সত এটা কমেণ্ট কৰিব পাৰা ভাল লাগিছে তোমাক নাই হা তিৰিকেইটাই বাৰু এটা কমেণ্ট চমেণ্ট মাৰে মোক মই মিছা কথা নকওঁ বুলি তিৰিকেইটাই মাৰে ভাল লাগিছে তোমাক ধুনীয়া কিন্তু আপি মাখাই নকৰে তো বন্ধুসকল এই নাজাৰাটো দেখে দিলোঁ ইয়াৰ কথা কিন্তু আপোনালোকে গমেই পালে তো বন্ধুসকল মোৰ বন্ধু মাইকেলে মানে কি বিপুল ৰাভাৰ এক্টিং কৰিব পাৰে মানে তেওঁ অলপ দেখাত বিপুল ৰাভা যেনো পায় তো আমাৰ বিপুল ৰাভাৰ এক্টিং অলপমান কৰি দিব বন্ধুসকল তো আপোনালোকক দেখাই আছোঁ শুনক
মা কচোন মই যোৱাকালি গাৰ্লফ্ৰেণ্ডটো লগ পালোঁ সেইকাৰণে কবিতা এটা হঠাৎ মনত পৰি গ'ল মা কচোন কবিতাটো মই কৈ দিম না কৈ দিম কৈ দি হাঁহে হাঁহে ধেৰে ধেৰে তোমালৈ মনত পৰে তো ফাইনেলি বন্ধুসকল আমি য'ত ম'ম' খাম বুলি আহিছিলোঁ সেইখন দোকান পাই গ'লোঁ। ইয়াৰ পিছফালে আপোনালোকে দেখা পাই আছে এইখন দোকান কিন্তু মানে অলপমান মানে অফচাইড জেগাত মানে সেইফালে নহয় মানে সেইফালে হৈছে দৰংগা আপোনালোকেতো নিশ্চয় গমেই পায় সেইফালে শশীপুৰ সেইফালে মেইন টাউনখিনি তো তাতে নহয় আমি এনেকৈ সোমাই আহিছোঁ। এইফালে আপোনালোকে দেখা পাইছে এইখন হৈছে ডন বক্স আৰু এই ডন বক্সৰ একদম ফ্ৰণ্টেদি এইখন দোকান আপোনালোকে দেখা পাই আছে। তো পুৰা নুৰুলাত পুৰা বহি আছে বাবলিও বহি আছে। বাবলিক সুধিলোঁ আৰু এইখনত খাই পাইছি নাপাওঁ না আগতে তো বাবলি এইখন দোকানত ম'ম' আগতে খাই পাইছিলি না খাই পাইছো 2 বাৰ পাইছো মই কেনেকুৱা লাগছিল একদম লেটেষ্ট টেষ্টি বঢ়িয়া টেষ্টি ন তো মাইকেল দা কেনে পাইছিলি এখনত সিদিনাখন ম'ম' খাই বাপৰে বাপ বঢ়িয়া ন ভাষাহীন তো আপোনাক দেখা পাই আছে তো এইখন দোকানত মানে সেইদিনাখন আমি ৰাতি হঠাতে একদিন ম'ম' খালোঁ মানে কোনদিনা হ'লে আমি সেইফালে খাওঁ শশীপুৰৰ ফালে মানে মেইন টাউনখিনি যিখিনি মানে ইণ্টাৰনেশ্যনেল মাৰ্কেট আছে সেইফালেতো ম'মৰ দোকান পুৰা একদম এভেইলেবল ম'মৰ দোকান কিন্তু এইখন দোকানত খাই পোৱা নাছিল। সেইদিনাখনে বন্ধু এটা মানে লৈ আহিছিল যে এখন দোকানত যে ম'ম' এটাও বনাই বোলে বঢ়িয়া বনায় তো খাই কেনে এনেকুৱা ভাল লাগছি তাৰমানে তো অলপ টেষ্ট কৰি চাওঁ আজি বা কেনেকুৱা হয় বন্ধুসকল চাই থাকক। অ' নুৰুলে তই খিনিছে মস্তো কিয়া আগতে ইমান শকত আছিলি বিদ্যা কৈছো চকুটো সোমাই গেছি হা মাইকেল কাকা বয়া কিনিছি ন আহি তাকেতো ইমান কিনিছি চাচোন তো ফাইনেলি বন্ধুসকল আমাৰ ম'ম' আহি পেলাই দেখা পাইছে আপোনালোকে কি মজা দেখিছেনে কি ধুনীয়া পাতল ম'ম' তাৰমানে এই মানে কি বাহিৰৰ ম'ম'বিলাক যেনেকুৱা মানে কি একদম গপচা থাকেতো আমাৰ ম'ম'বিলাক ইয়াৰে মানে একদম পাতল দৰংগাৰ ম'ম' মানে শশীপুৰৰ আপোনালোকে এবাৰ খালে ক'ব লাগিব। তো আমাৰ বাবলি পুৰা খাই শেষে কৰিলে কেনেকুৱা লাগিছে সঁচা কথা একদম ধুনীয়া লাগছে দেখাই হা বঢ়িয়া লাগছে বেলেগ জেগাত ক'ত ম'ম' খাই পাইছা এনে বাহিৰা জেগাত আমাৰ এই দৰংগাত বাহিৰে মানে ৰঙিয়াত খাই পাইছো কুমৰি এটা খাই পাইছো আৰু এই ক'ৰবাত খাই পাইছো কিন্তু ইয়াৰে দৰে একদম টেষ্টিটো নহয় আচ্ছা আচ্ছা একদম তো মাইকেল কাকা কেনে লাগছে সঁচা কথা বাপৰে বাপ তামাম চুপটো কেনে লাগছে না পুৰা খাই শেষ কৰি দিলি। তো মই বৰ্তমান লাৰাই নাই খাৱাই নাই ইয়াৰ চুপ কি সুন্দৰ আপোনালোকে দেখা পাই আছে। তো মই খাই চাওঁ এটা বন্ধুসকল কেনে লাগে আপোনালোকক মানে নাখাৱাকৈ মই বহুত প্ৰশংসা কৰিছোঁ বন্ধুসকল। তো খাই চাওঁ কেনে লাগে মজা। তো ভিডিঅ'টো আমি বেছি দীঘলীয়া নকৰোঁ এইখিনিতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ বাই 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 বাই।